তো ডাইরেক্ট বলা আমি স্ক্রিনত গুচি যাওঁ এতিয়া কোৱা স্ক্ৰিনত যেটো তুমি ছবি দেখি আছো ইয়াৰ নামটো কি Mr. Handsome? নমস্কাৰ গাইস মই অসম ক্ৰিয়েটৰ আজি আৰু এটা নতুন ভিডিঅ' এডিটৰ মাধ্যমত গুচি আহিছো সানিলন বাইদেউ ওকে সানিলন বাইদেউ তোমাৰ পৰা মই এইটোৱে জানিব বিচাৰিম যে তুমি যেতিয়া ফাৰ্স্ট টাইম তোমাৰ সেই গোপন ওয়েবসাইটটো এপ্লাই বলিউডত এন্ট্ৰি মাৰিছো যেতিয়া তুমি বলিউডত ফেমাস হৈ গৈছো তেতিয়া মই শুনিবলৈ পাইছো যে তোমাৰ লগৰীয়াজন জনি সিন্স না টাকু সিন্স কয় জনি সিন্স তেখেতলৈ তোমাক ফোন কৰিছে যে তোমাক বোলে কৈছে যে তুমি বলিউডত কাম কৰি আছো তোমাৰ লগত এই জনি সিনো বোলে বলিউডত কাম কৰিব অভিনয় কৰিব বিচাৰিছে এই কথাটো শুনাৰ পিছত তোমাৰ ৰিঅ্যাকশনটো কেনেকুৱা আছে তুমি কেনেকুৱা ফিল কৰিছো কেনেকুৱা অনুভূতি তোমাৰ হৈছে এইটো কথা তোমাৰ পৰা জানিব বিচাৰিছো मैं शॉक में थी राइट नंबर कॉल किया था मुझे कॉल कर रहे थे इस सनी को कॉल कर रहे थे इस सनी देओल को नहीं कॉल कर रहे थे they wanted me so मैं ज्यादा शॉक में थी but रियल था and मैं बहुत थैंकफुल बहुत खुश हूँ ओके ओके सानिलন বাইদেউ বহুত কথা শুনিলো তুমি এই গোপন ষ্টাৰৰ পৰা বলিউড ষ্টাৰ বনি গলা তাৰ পিছত জনি সিনছে তোমাক কল কৰি কৈছে বলিউডত অভিনয় কৰিব বুলি এই টপিক এতিয়া বন্ধ এতিয়া তোমাক মই প্ৰশ্ন কৰিম ঠিক আমাৰ অসমৰ কেইজন ব্যক্তিক তোমাক দেখুৱা হ'ব স্ক্ৰিনত তুমি এই ব্যক্তি কেইজনৰ নাম ক'ব লাগিব ইহঁতক চিনি পোৱা নে নোপোৱা ইহঁতৰ নাম কি তুমি ক'ব লাগিব ওকে তো ডাইৰেক্ট বলা আমি স্ক্ৰিনত গুচি যাওঁ ওকে সানিলন বাইদেউ এতিয়া কোৱা স্ক্ৰিনত যেটো তুমি ছবি দেখি আছো ইয়াৰ নামটো কি মানে ইয়াক তুমি চিনি পোৱা নে নোপোৱা Mr. Handsome? সানিলন বাইদেউ তুমি মোক কি কৈছো সুকুৰালি হ্যান্ডসাম ওকে সুকু ভাই সানিলন বাইদেউ কিন্তু অলৰেডি প্ৰশংসা কৰি দিছো তোমাক তুমি নাকি হ্যান্ডসাম আৰু এটা নেক্সট তোমাক স্ক্ৰিনত ফটো দেখুৱা হ'ব এইটো তুমি ক'ব পাৰা নাই চোৱা नेक्स्ट अरे यार সানিলন বাইদেউ এইটো তুমি স্ক্ৰিনত যাৰ ছবিটো দেখি আছো তেখেতক তুমি চিনি পাইছো নে পোৱা নাই তেখেতৰ নামটো কি কোৱা Mr. Smiles এইটো তুমি কি কৈছো মিস্টাৰ স্মাইল এইটো কেনেকুৱা নাম হয় ঠিকই কৈছো তুমি নিশ্চয় অসমৰ নিউজবোৰ তুমি মাজে মাজে চাই থকা এই কাৰণে তুমি চিনিবলৈ সক্ষম হৈছো আচ্ছা ওকে মামা আপুনি অলপ হাঁহিটো অলপ চেঞ্জ কৰি ল'ব দে হাঁহিটো অলপ কমকে মাৰিব নহ'লে সানিলনৰ দৰে বহুত মানুহ আছে আপোনাৰ নামটো চেঞ্জ কৰি দিব ওকে সানিলন বাইদেউ এতিয়া এইবোৰ টপিক বাদ দিও এতিয়া তোমাক মই এটা সুযোগ দিম অন কেমেৰাত পাব্লিকৰ সন্মুখত তুমি মোক যদি কিবা সুধিবলগীয়া আছে কিবা কোৱেশ্চন কৰিবলগীয়া আছে তুমি কৰিব পাৰা যি ক'ব লগা আছে তুমি ক'ব পাৰা কোনো অসুবিধা নাই কিন্তু এইটো কথা নক'ব যে এই সুকুৰালিৰ দৰে ইংলিছ ভাষণ মাৰিব এইটো মই নোৱাৰিম ৰ'বা এই দূৰৰ পৰা বেছি ইণ্টাৰেষ্ট নহ'ব তোমাৰ ওচৰলৈ যাই বহিব লাগিব এক মিনিট मैं तुम्हारे बच्चे की माँ बनने वाली हूँ अभी नहीं बाद में মইতো ভয় পাই গৈছিলো তুমি যেনেকে কৈছো এতিয়া হেয়া আকৌ অন কেমেৰাত পাব্লিকৰ সন্মুখত পাব্লিকে এইবোৰ শুনিলে কি ক'ব কি ভাবিব ভাবিব যে তোমাৰ লগত আগৰ পৰা লিলিমাই হৈ গৈছে এতিয়া কৰা বুলি কৈছো ভয় পাই গৈছিলো যি কি নহওক পিছত কৰা কথাটো কৈছো ন এইটোৱে ভাল হ'ব পাব্লিকে পিছত কৰিলে পাব্লিকে গম নাপাব এইবাৰৰ কাৰণে বাচি গৈছো